মাৰ্চেল ব্ৰক আপুনি সকলো প্ৰকাৰে সহায় কৰিবলৈ এই মন্ত্ৰত আগবাঢ়ি গৈছে। হয়, নমস্কাৰ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো এনেকুৱা যে জুবিন দা আমাৰ মাজৰ পৰা যেতিয়া হেৰাই গৈছিল তেতিয়াও বিভিন্নজনে প্ৰতিবাদৰ সন্মুখীন হৈ জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল। গতিকে মাৰ্চেল বৰুৱা বুলি নহয়, মই তেতিয়াও এনেদৰে যিখিনি মানে নিৰ্দোষী ডেকা যুৱক জেললৈ প্ৰেৰণ কৰা হৈছিল তাৰে আধা অংশকে মই বিনা পইচাই মই মুকলি কৰি আনিছিলোঁ। আপোনালোকে গম পায় যে খনাপুৰত প্ৰথম যেতিয়া এটা প্ৰতিবাদৰ সন্মুখীন হয় শৰৎ সৌৰভ, যিয়ে এটাই দুটি গান লিখি কেনে নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিল, জুবিনদাৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিল শৰৎ সৌৰভৰ। দেৰগাঁৱৰ সেই উঠি অহা উদীয়মান শিল্পীজনক প্ৰথম দিনাই গ্ৰেপ্তাৰ কৰি প্ৰায় 40 দিন নে 45 দিন সময় জেলত ৰাখি থোৱা হৈছিলে। তেওঁৰ এটাই ভুল আছিলে, জুবিনদাৰ ন্যায়ৰ প্ৰতিবাদ কৰিছিলে। গতিকে এনেকুৱা ধৰণেৰে বহুত কেইজনক পঠিওৱা হৈছিলে আৰু মই বহুত কেইজনক বিনামূলীয়াকৈ আইনী সাহাৰ্য প্ৰদান কৰিছিলোঁ। আৰু মই কথা দিছিলোঁ যে জুবিনদাৰ হৈ মাত মাতি যিকোনো যুৱকে যেতিয়া মানে ধৰি লওক মানে আইনী সাহাৰ্যৰ দৰকাৰ হয় তেতিয়াই মই মানে মোৰ তাত যোগাযোগ কৰিব দিছিলোঁ আৰু তেনেদৰে মই যিমানখিনি পাৰোঁ মই সহায় কৰি আহিছিলোঁ। গতিকে ঠিক তেনেদৰে যোৱাকালিৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমত এটা বস্তু পাই আছোঁ যে মাৰ্চেল বৰুৱাক হেনো ন্যায়ালয়ে চামন দিছে। গতিকে মই তেওঁৰ লগত যোগাযোগো কৰিছোঁ। যোগাযোগ কৰি গম পালোঁ যে এইটো আচলতে ছবি অঁকা গোচৰটো নহয়, এইটো আচলতে আগৰ যিটো গছ কটা যিটো গোচৰ আছিলে, হয়, সেইটো বোধহয় এতিয়া বোধহয় ন্যায়ালয়ত বোধহয় যিটো ন্যায়িক প্ৰক্ৰিয়া যিটো আৰম্ভ হয়তো সেই ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। গতিকে মই মাৰ্চেলকো মই ফোন কৰিছিলোঁ, যদিহে আইনী সাহাৰ্য লাগে মই প্ৰদান কৰিম বুলি মই সামাজিক মাধ্যমত মই এটা পোষ্টও কৰিছিলোঁ আৰু মই তেখেতক ফোন কৰিও জনাইছোঁ যে যেনেকুৱা ধৰণৰ আইনী সাহাৰ্য লাগে মই প্ৰদান কৰিম যেতিয়াই নহওক। গতিকে আপোনালোকে গম পায় যে বৰ্তমান সময়ত জুবিনদাৰ নাম লোৱাটোৱে যেন অপৰাধ। জুবিনদাৰ ফটো লগালেও ৰাজনীতি, জুবিনদাৰ ন্যায় বিচাৰিলেও ৰাজনীতি, জুবিনদাৰ যদি ক'ৰবাত যদি আমি যদি প্ৰাৰ্থনা কৰোঁ তাতেও ৰাজনীতি, আৰু আকৌ কোনোবাই আকৌ ভুৱা অনুৰাগী বুলি মানে বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য কৰি আহিছে। গতিকে মই এটা কথা মই বুজি নাপাওঁ, আজি ভাৰতৰ কোনোবা এজন প্ৰধানমন্ত্ৰীয়ে হওক বা কোনোবা এজন ৰাষ্ট্ৰপতিয়ে হওক, জুবিন গাৰ্গ এটা সত্তা আছিল, জুবিন গাৰ্গ এটা আমাৰ আৱেগ আছিল, জুবিন গাৰ্গ আমাৰ অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানটোক হত্যা কৰা হৈছে। প্ৰায় 112খন দেশে গম পাইছে যে জুবিন গাৰ্গ নামৰ সত্তাটোক হত্যা কৰা হৈছে ছিংগাপুৰত। অসমৰ এটা অকল গায়কে নাছিল, অকল শিল্পীয়ে নাছিল, প্ৰত্যেকজন অসমীয়াৰ আৱেগ অনুভূতিক হত্যা কৰা হৈছিল। গতিকে সেই কথা সমগ্ৰ পৃথিৱীয়ে গম পাইছিল। গতিকে তেনেকুৱা ক্ষেত্ৰত কোনোবা এজন প্ৰধানমন্ত্ৰী আহিলেই জুবিনদাৰ ফটোখন দেখা নাপাব বুলি মুচি দিব লগা হ'ল, সেইটো কিন্তু আমি লাজ পাইছোঁ। গতিকে এনেকুৱা ক্ষেত্ৰত জুবিনদাৰ যিটো মানে অনুৰাগী, সেই অনুৰাগীবোৰ আচলতে আচৰিত হৈছে যে জুবিনদাক কিয় ইমান বেয়া পায়। জুবিনদাৰ নাম শুনিলেই যেন ক'ৰবাত নহয় ক'ৰবাত কোনোবা শাসকীয় পক্ষৰ মানে কিবা এটা মানে অনুভৱ হয়, এনেকুৱা আমাৰো এতিয়া অনুভৱ হৈছে। কাৰণ চাওক, এটা মই কথা কওঁ, জুবিন গাৰ্গৰ আজি নাম গুৱাহাটীতে বুলি নহয় সমগ্ৰ অসমত থাকিব লাগিছিলে। বিগত দিনত চৰকাৰী পক্ষই এটা ঘোষণা কৰিছিলে যে জিলাই জিলাই জুবিনদাৰ প্ৰতিমূৰ্তি হ'ব। আজি হ'ল জানো প্ৰতিমূৰ্তি? হোৱা নাই। জিলাই জিলাই প্ৰতিমূৰ্তি হোৱা নাই, কিন্তু এইটো নিৰ্দেশনা দিছিলে, মোৰ তাতো আছে সেই নিৰ্দেশনা। গতিকে এনেকুৱা ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত জুবিনদাৰ প্ৰতি মানে উপেক্ষিত হৈছে নেকি জুবিনদা? বাৰু ন্যায়িক প্ৰক্ৰিয়া চলি আছে, সেইটোত মোৰ ক'ব লগা নাই। ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে জুবিনদাক যিবোৰে হত্যা কৰিছিল সেইটো শাস্তি পাব। অধিবক্তা হিচাপে মই সেইটোত ইণ্টাৰফেয়াৰো নকৰোঁ, যিহেতুকে সেইটো ন্যায়ালয়ৰ মজিয়াত আছে আৰু সেইটো ক'ব লাগে বুলিও মই নাভাবোঁ। কিন্তু জুবিনদা যিটো নাম, সেই নামটো কিন্তু কেতিয়াও কিন্তু মুচিব নোৱাৰা এটা নাম। সৃষ্টি মানে পৃথিৱী হয়তো নাইকিয়া হৈ যাব, কিন্তু জুবিনদাৰ নাম হয়তো থাকি যাব। জুবিনদা এটা এনেকুৱা সত্তা আছিল যাক ঈশ্বৰ পুত্ৰ বুলি কোৱা হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত জুবিনদাৰ ফটো মোচা যিটো দুঃসাহস যোনে নকৰক কিয় তাৰ যিটো প্ৰতিবাদ হৈছে, এইটো এটা মানে প্ৰতিফলন এটা দেখুৱাই দিছে যে জুবিন অনুৰাগীবোৰ এতিয়াও মানে শুই যোৱা নাই, জুবিন অনুৰাগীবোৰ জাগি আছে। গতিকে অনাগত দিনত মই প্ৰশাসনক বা চৰকাৰক এটাই অনুৰোধ জনাম
যে যিকোনো বিষয় যেতিয়া জুবিনদাৰ লগত জড়িত হয় সেই বিষয়টো অকণমান যাতে চালি জাৰি চায় কাৰণ জুবিন অনুৰাগীসকল এতিয়াও কিন্তু সাৰে আছে যেতিয়ালৈকে জুবিনদাই ন্যায় নাপাব তেতিয়ালৈকে কিন্তু জুবিন অনুৰাগী কিন্তু সাৰে থাকিব এনেকুৱা নহয় যে দমনমূলক নীতিৰে জুবিন অনুৰাগীসকলক মানে দমন কৰি ৰাখিব আৰু মই এইটোও কোৱা নাই যে যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলকো মই অনুৰোধ জনাইছোঁ যে আপোনালোকে আইন শৃংখলা ৰক্ষা কৰি যিহেতুকে এটা ন্যায়ালয়ত যিহেতুকে যুঁজ চলি আছে গতিকে ন্যায়ালয়ত যুঁজ পোৱাত আপোনালোকে সহায় কৰক ইতিমধ্যে সাক্ষ্য প্ৰদান চলি আছে মই সাক্ষ্য দি আহিছোঁ গতিকে এনেকুৱা ধৰণৰ যিবোৰ আজি জুবিনদাৰ ক্ষেত্ৰত এতিয়া মই যদি কথা এটা ক'ব যাওঁ আজি অসমৰ আজি গুৱাহাটীত কিমান কেইখন ফ্লাইঅভাৰ হ'ল আপোনালোকে জানে ফ্লাইঅভাৰ কেইখনত বিভিন্ন প্ৰাচীন আগৰ যিবোৰ আমাৰ ধৰি লওক ব্যক্তি কিছুমানৰ নাম দিয়া হৈছে ক'ৰবাত বা পশ্চিমবংগৰ ব্যক্তিৰো নাম দিয়া হৈছে ফ্লাইঅভাৰত কিন্তু গুৱাহাটীখন হৈছে গুৱাহাটীৰ গেটৱে অফ নৰ্থ ইষ্ট বুলি কয় কিন্তু তাত কিন্তু ইমান কেইখন ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ থাকিলে কিন্তু এখন হ'লেও কিন্তু জুবিন গাৰ্গৰ নামত কিন্তু নামকৰণ হ'ব লাগিছিলে চৰকাৰে কিন্তু সেই কথাটো নাভাবিলে কেতিয়াবা কিন্তু আমাৰ দুখ লাগে কাৰণ চাওক আজি যেনেকৈ জাপানৰ প্ৰধানমন্ত্ৰী আজি গুৱাহাটীত পদাৰ্পণ কৰিলে তেখেতে যদি আজি জুবিনদাৰ এখন যদি কমচে কম ফ্লাইঅভাৰত জুবিন গাৰ্গ সেইটো যদি নাম দেখিলে হয় কমচে কম এটা মাইণ্ডত আহিলে হয় হুইজ জুবিন গাৰ্গ কোন আছিল তেখেতে অন্ততঃ ভাবিলে হয় কিন্তু আজি দুখৰ বিষয় আজি ইমান মানে ফ্লাইঅভাৰ বনালে কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমান মানে তেখেতে ইমান জ্ঞানী ৰাজনীতিবিদ বুলি কয় চতুৰ ৰাজনীতিবিদ বুলি কয় তেখেতে দুবাৰৰ মুখ্যমন্ত্ৰী হ'ল তেখেতক শক্তিশালী ৰাজনীতিবিদ বুলি কয় গতিকে যিয়ে নহওক বাৰু এতিয়া যদি মই এই কথাটোও ক'ব যাওঁ এইটো এটা ৰাজনীতি হ'ব কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামটো জীয়াই ৰখাটো মই ৰাজনীতি বুলি মই কেতিয়াও নাভাবোঁ কেতিয়া ৰাখিম কেনেকৈ ৰাখিম আমি জুবিন গাৰ্গৰ যদি নামটো ল'লেই যদি ৰাজনীতি হয় জুবিন গাৰ্গৰ ফটোখন আঁকিলেই যদি ৰাজনীতি হয় জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ল'লেই যদি ৰাজনীতি হয় জুবিন গাৰ্গৰ ন্যায় বিচাৰিলেই যদি ৰাজনীতি হয় ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হয় নেকি যে জুবিন গাৰ্গ সত্তাটোক নাইকিয়া কৰিব বিচাৰিছে একাংশই আমাৰ মনত কিন্তু প্ৰশ্ন উদয় হয় কেতিয়াবা মাৰ্চেল বৰুৱাই যি আচলতে তেওঁ প্ৰতিবাদ কৰিছিল চিত্ৰশিল্পৰ দ্বাৰা ভৰলুত গছ কটাত আচলতে এই প্ৰতিবাদটো কি ভুল আছিল নেকি চাওক সেইটো প্ৰতিবাদ কেতিয়াও ভুল বুলি মই নাভাবোঁ কাৰণ চাওক গছ কটাৰ প্ৰতিবাদ কেতিয়াও ভুল হ'ব নোৱাৰে আজি চাওক আজি আমাৰ পৃথিৱীত যিটো গ্ল'বেল ৱাৰ্মিং আজি সেই সমস্যা ক'ৰ পৰা আহিছে আজি যদি 1 কিলোমিটাৰত যদি বৰষুণ দি থাকে 1 কিলোমিটাৰত ৰ'দ দি থাকে এইবোৰ কিন্তু আমি কিন্তু মানুহে কৰা সমস্যা গতিকে আজি গুৱাহাটীৰ আজি তাপ কিমান বৃদ্ধি পাইছে গুৱাহাটীত আজি মানুহ থাকিব নোৱাৰা অৱস্থা হয় গুৱাহাটীত কি কাৰণত আজি এই যিবোৰ গছ গছনি যিবোৰ কাটিছে সেই কাটাৰ ফলতেতো আজি এনেকুৱা অৱস্থা হৈছে আৰু গছ কাটাৰ প্ৰতিবাদ অকল মাৰ্চেল বৰুৱাই কৰা নাই জুবিন গাৰ্গেও কৰিছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিবাদত কিন্তু গছ কাটা যিবোৰ প্ৰশাসনৰ যন্ত্ৰবোৰ কিন্তু পিছুৱাই আহিছিল কিন্তু আজি জুবিন দা নাইকিয়া হ'ল আজি দীপৰ বিলৰ ছাইডত আজি কিমান গছ কাটি পেলালে কিন্তু তাৰো কিন্তু ব্যৱস্থা আছে কিন্তু আজিকালি চাওক আজিকালি প্ৰযুক্তিবিদ্যাৰ দিন আজিকালি বিভিন্ন ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে যদি 9 মাহত এখন যদি ফ্লাইঅভাৰ যদি বনাব পাৰে তেতিয়াহ'লে সেই গছখিনিও হয়তো ক'ৰবাত এঠাইৰ পৰা এঠাইত মানে স্থানান্তৰ কৰি কেনে ৰোপণ কৰিব পাৰে বা গছ নাকাটাকৈ কিন্তু তাৰ বিকল্প ব্যৱস্থা কৰিব পাৰি মাৰ্চেল বৰুৱাক আপুনি কেনেদৰে সহায় কৰিব এতিয়া মই তেখেতক মই ফোনো কৰিলোঁ আজি গতিকে মই এটা কথাই কৈছোঁ যে জুবিনদাৰ নামত যাৰ নাম সাঙুৰ খায় আৰু যিয়ে বিপদত পৰে প্ৰত্যেকজনৰ আইনী সাহায্যৰ দায়িত্ব মই ল'ম আৰু আগতেও লৈছিলোঁ যিহেতুকে গতিকে ঠিক তেনেকৈ মই মাৰ্চেল বৰুৱাক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে মই জনাব বিচাৰিছোঁ তেখেতে যেনেকুৱা ধৰণৰ আইনী সাহায্য বিচাৰে মোৰ পৰা মই তেখেতক দিয়াৰ কাৰণে সাজু হৈছোঁ নিশ্চয়কৈ মাৰ্চেল বৰুৱাক সহায় কৰিবলৈ আগবাঢ়িছে এগৰাকী আচলতে জুবিন প্ৰেমী বুলি ক'ব লাগিব অধিবক্তা ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ বাবে আৰু এনে ধৰণৰ ভিডিঅ' নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজিলৈ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ